এতিয়া মই লাহে লাহে কাৰ্বি হেৰিটেজ মিউজিয়াম আছে যে তাৰ পৰা নামি আহিছোঁ আৰু ভাল লাগিলে চাই মেলি। আৰু আপোনালোকে হয়তো গমেই পায়গৈ মই এতিয়া ডিফু কাৰ্বি আংলঙত আছোঁ। মই কালি ৰাতি আহিছিলোঁ আৰু ইয়াৰ আগতে মই দুটা তিনিটামান ভিডিঅ' আপলোড কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাবগৈ। মই লিংকবোৰ ডেছক্ৰিপশ্যনত দি দিম। তেন্তে আহকচোন বাৰু আজি এই যাত্ৰাটো এনেকৈ আমি আৰম্ভ কৰোঁ। ৱেলকাম বেক টু দ্য যাযাবৰী জীৱন যাত্ৰা। আশা কৰোঁ আপোনালোক সকলোৱে ভালে ভালে আছে আৰু আমি এই যাত্ৰাটো তেনেকৈ আৰম্ভ কৰোঁ। এয়া মই কাৰ্বি ইয়থ ফেষ্টিভেলত আহিছোঁ আৰু আপোনালোকে হয়তো এইমাত্ৰ এইবোৰ মানে দেখি আছে। এইবোৰ একচুৱেলি কি হয়গৈ, কাৰ্বি আপোনাৰ যি ট্ৰেডিশ্যনেল সেই খেল হয়গৈ তেনেকুৱা টাইপৰ। মই নামটো নাজানো। কালি মানে যেতিয়া ৰাতি আহিছিলোঁ তেতিয়া দাদা এজনে কৈছিলে যে তুমি যদি দিনৰ ভাগত যোৱা তেতিয়া মানে বহুত ট্ৰেডিশ্যনেল বস্তু চাবলৈ পাৰিবা। সেইকাৰণে মই ভাবিলোঁ ঠিক আছে দিনত আহোঁ, দিনত আহি মেলি চাব পাৰোঁ। সেইকাৰণে মই কাৰ্বি সেইটো চালোঁগৈ, হেৰিটেজ মিউজিয়ামটো চালোঁগৈ আৰু এতিয়া এনেকৈ মই লাহে লাহে তললৈ নামি আহি চাই মেলি এতিয়া ঘূৰি ফুৰিছোঁ। এতিয়া আপোনালোকে হয়তো দেখিছে কিমান ধুনীয়া ধুনীয়া কাৰ্বি যিমান ট্ৰেডিশ্যনেল এইবোৰ ড্ৰেছবোৰ আছেগৈ, নহয় জানো? সেইকাৰণে মই লাহে লাহে যিটো আপোনাৰ কাৰ্বি ইউথ ফেষ্টিভেলত হৈছে যে তাৰ বজাৰখিনি মাজে মাজে ঘূৰি ফুৰিছোঁ। এইবোৰ আপোনালোকে দেখি পাইছেই কিমান ধুনীয়া ধুনীয়া আপোনাৰ হেৰি হয়গৈ, কাপোৰ হয়গৈ। তাৰপিছত তেনেকৈ এই বজাৰখন আমি একেলগে ঘূৰি লওঁচোন বাৰু, নহয় জানো বাৰু? মানে কি কয়? ঠিক আছে। ঢেৰ আপোনাৰ দেখিছে নাই বস্তুবোৰ, কাপোৰ কানি, তাৰপিছত আপোনাৰ ট্ৰেডিশ্যনেল যিমান বস্তু আছে মানে বেছিভাগ বস্তুৱে আপোনাৰ হয়গৈ কাৰ্বিৰ লগতে জড়িত হয়গৈ। এইবোৰ কিমান ধুনীয়া ধুনীয়াকৈ আপোনাৰ এইবোৰ হাতেৰে সজোৱা কিছুমান বস্তু, এইবোৰ বাঁহ বেতৰ হয় নহয়? ভাল লাগিছে আপোনাৰ, ধুনীয়া ধুনীয়াকৈ বনাইছে। আটাইতকৈ ভাল কি লাগে জানে, এনেকুৱা আপোনাৰ যেতিয়া আমি বস্তু চাবলৈ আহোঁ তাত মানে বহুত নেদেখা বস্তু দেখি পাওঁ, সেইকাৰণে ভাল লাগে। আৰু দেখিছে নহয় এইবোৰ আপোনাৰ মই নামটো ভালকৈ ক'ব পৰা নাই। এইটো তামোল হৈ চাগে বাৰু, কেঁচা তামোল হয়গৈ। তাৰপিছত আৰু কি ধুনীয়াকৈ এইটো বনাইছেগৈ, নহয় জানো? গণেশৰ মূৰ্তি, তাৰপিছত এইবোৰ আপোনাৰ এইটো কি হয়গৈ, বেম্বো। আপোনাৰ এইটো বেম্বৰ গোটেই টেবুল সেইবোৰ হয়গৈ, টেবুল বনাইছে আৰু চোফা ছেট বনাইছেগৈ। এইটো ধুনীয়া লাগিছে, নহয় জানো বাৰু? এনেকৈ ডিফু তাৰপিছত এইবোৰ আপোনাৰ বাস্কেট হয়গৈ তেনেকৈ। তাৰপৰা আৰু বহুত ট্ৰেডিশ্যনেল সেই কাপোৰ কানিবোৰতো আছেই বাৰু, আৰু মই বহুতৰে নামবোৰ নাজানো, সেইকাৰণে ক'বলৈ অসুবিধা। আৰু মই আশা কৰোঁ আপোনালোকেও যাতে আহক, কাৰ্বি আংলঙলৈ আহক। কাৰ্বি আংলঙৰ আপোনালোকে ধুনীয়াকৈ ঘূৰক। আপোনালোকে যেনেকৈ বহুত জেগা আছে আপোনালোকে ঘূৰিব পাৰিব। নিজৰ সময় উলিয়াই মেলি ধুনীয়াকৈ আহক। আৰু ইয়াৰ কাষতে আপোনাৰ বহুত দোকান পোহাৰবোৰ আছেগৈতো, কাৰণ এইটো আপোনাৰ ফেষ্টিভেল হয়, সেইকাৰণে বহুত ডাঙৰকৈ বনাইছে আপোনাৰ চাহ খোৱা, হোটেল খোৱা, এইবোৰ ঢেৰ আছে। আৰু মই কি কৰিছোঁ গোটেইখিনি এবাৰ ঘূৰি চাইছোঁ যে মই ফটোবোৰ পোৱা নাই বাৰু, কাৰণ মই সোনকালে যাব লাগিব ইয়াৰ পৰা, কি উপায় নাই। আৰু এইখন আপোনাৰ বাঁহৰ দলং দেখিছেনে? আৰু এইবোৰ আপোনাৰ আৰ্টিফিচিয়েল বুলি সঁচা নহয়গৈ। মই প্ৰথমবাৰ মানে একদম সঁচা বুলি ভাবি লৈছিলোঁ। তাৰপিছত আৰু যেতিয়া মই বাঁহৰ এইখনলৈ পাৰ হৈছোঁ মই অলপ ভয় খাইছিলোঁ বাৰু, সেইটো এনেকৈ নকওঁ যে ভয় নাই খোৱা বুলি, কিন্তু নাই ধুনীয়াকৈ পাৰ হৈছোঁ বাৰু। মই তেনেকৈ বাঁহৰ এনেকৈ পাৰ খুব কমেই হৈছোঁ বাৰু। ইয়াত আপোনাৰ ফাংচন চলি আছে আচলতে, কাৰ্বি এইবোৰ কালচাৰেল বহুত কিবাকিবি তেনেকুৱা, সেইকাৰণে। আৰু ইয়াত টিভি চেনেলবোৰ আহিছে DY365, নহয় জানো? ইয়াত আপোনাৰ গাভৰুবোৰ, তাৰপৰা ল'ৰা ছোৱালী সকলোৱে মানে নিজৰ কাৰ্বি জনগোষ্ঠী নিজৰ হেৰি কৰিছে আৰু
কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিবগৈ। আৰু আপোনালোকে যদি মোক সহায় সহযোগিতা নকৰে, মৰম আশীৰ্বাদ নকৰে, কৰিব কোনে বাৰু? অকণ মৰম দিব নহয় জানো বাৰু? তেতিয়াহে ভাল লাগিবগৈ, মৰম দিব, আশীৰ্বাদ দিবগৈ, তেতিয়াহে মই আগবাঢ়ি গৈ থাকিম। আৰু আপোনালোকৰ একেলগে আমি যাত্ৰা এখন জেগাৰ পৰা আন এখন বেলেগ জেগালৈ যাবলৈ মোৰ প্ৰেৰণা পামগৈ নহয় জানো? এতিয়া মই কি কৰিলোঁ, তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মই খোজেৰে গৈ আছোঁ। একো আপোনাৰ অটো বা একো তেনেকুৱা নাছিলে, কাৰণ এটা জেগাৰ পৰা সেইবোৰ বস্তু নাপায় মানে। আপোনালোক দেখিছেই চাগে, নিজৰ ভাইকেল যিবোৰ গাড়ী ঘোঁৰা আনিলেহে পায়গৈ, কিন্তু বেলেগবোৰ নাই। কিন্তু মই তেনেকুৱা একো গমেই পাইছে আৰু মই সেই অটোতে আহিছিলোঁ। সেইকাৰণে এতিয়া মই অলপ আগবাঢ়ি ওলাই গৈ আছোঁ। ইমান ধুনীয়া ৰাস্তাটো, কি ধুনীয়া লাগিছে ন দেখিবলৈ? এনেকুৱা খুব কম ৰাস্তা দেখি পোৱা যায়গৈ, ইমান দেখিবলৈ কিমান ধুনীয়া লাগিছে। ঠিক আছে, মই একদম অলপ আগলৈ ওলাই যাওঁচোন, ক'ত অটো বা আগলৈ পাই মানে চাওঁচোন বাৰু, নে কি কয়? ৰাস্তাটো বৰ ধুনীয়া লাগিছে। এইয়া চাওক কেনেকুৱা আপ এণ্ড ডাউন কেনেকুৱা হয়, কিমান ধুনীয়া। এই দেখিছে নহয়, একদম আপোনাৰ এই যোৰাবাটৰ যেনেকৈ একদম পাতটো তেনেকুৱা লাগে, হয় নহয়? তেনেকুৱা লাগিছে। তাৰপৰা দূৰ আছে দেই, কাৰণ মই আপোনাৰ একদম য'ত ষ্টাৰ্টিং হৈছিলে যে তাৰ পৰা একদম খোজকাঢ়িলোঁ। মাজতে এখন মই অটো পালোঁ আৰু অটোতে উঠি ল'লোঁ। আৰু এতিয়া মই বাছ ষ্টেণ্ডৰ পিনে লাহেকৈ গৈ আছোঁ। নিশ্চয় আকৌ বেলেগ এটা যাত্ৰা আৰম্ভ কৰিম। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ অতি সোনকালে আপোনালোকক লগ পাম। আপোনালোকে যাতে সকলোৱে ভালে থাকে।